মৰমৰ ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত আজি মই তোমালোকৰ পাঠৰ যোনটো 3 নম্বৰ লেসন ধ্যান চন্দ এই ধ্যান চন্দ পাঠটো মই পঢ়াবলৈ আগবাঢ়িছোঁ পাঠটোলৈ আগবঢ়াৰ আগতে তোমালোকে চোৱাচোন এই চিত্ৰখনলৈ মন কৰাচোন তোমালোকে look at the picture okay what have you seen কি দেখিছা তোমালোকে পিকচাৰখনত কি দেখিছা there are some personalities there are some persons তোমালোকে কিছুমান ব্যক্তিক দেখিছা হয় নে নহয় some men and women কিছুমান পুৰুষক দেখিছা কিছুমান মহিলাক দেখিছা হয় নে বাৰু so can you recognize who are these men and women okay এই পুৰুষ মহিলা সকল কোন তোমালোকে আইডেন্টিফাই কৰিব পাৰিছানে বাৰু কাৰোবাক হয়তো চিনি পাইছা কিন্তু আজিকালি তোমালোকে এজনকো চিনি নাপাবা who is he is তোমালোকে ক্ৰিকেট খেল চোৱানে বাৰু ধোনীকটো সবে চিনি পোৱা চাগে তো এইজন হৈছে সচিন তেণ্ডুলকাৰ okay সচিন তেণ্ডুলকাৰ and he played cricket তেওঁ কিহৰ লগত জড়িত he is associated with cricket যোনটো খেল সেই ক্ৰিকেট খেলৰ লগত জড়িত okay আৰু চোৱাচোন who is this beautiful woman okay this beautiful woman is Sania Mirza okay she is associated with tennis তেওঁ টেনিছ খেলৰ সৈতে জড়িত another girl is here this is Saina Nehwal okay she is associated with badminton okay again this boy this is Vaishung Bhutia and he is an Indian footballer okay football মানে খেলুৱৈ all Mary Comক সবে চিনি পোৱা তোমালোকে হয় নহয় Mary Com is associated with boxing boxing or লগত জড়িত Mary Com আৰু বিশ্বনাথন আনন্দ এজনক তোমালোকে চাগে চিনি নোপোৱা দেখা নাই হয় নহয় এজন কিহৰ লগত জড়িত চেছৰ লগত জড়িত ওকে তোমালোকে লিখি পেলাবা দেই মই যে পিকচাৰখন দিছোঁ তোমালোকে ধুনীয়াকে কোনজন কিহৰ লগত জড়িত লিখি পেলাবা আৰু এটা কথা আছে তোমালোকে অসমৰ ইয়াত কি হয় বেলেগ ষ্টেটৰো আছে হয় নাই অসমৰ নাই গতিকে তোমালোকে অসমৰ দুজনমান খেলুৱৈৰ ছবি গোটাই তোমালোকে হেটো যোনটো কোলাজ কৰিবা তোমালোকে যোনটো শিকাও যে তোমালোকে কৰিবলৈ আৰ্ট পেপাৰত তোমালোকে হিমা দাসৰ ঢিং এক্সপ্ৰেছ হিমা দাসৰ ফটোখন লগাব পাৰা আৰু এতিয়া অসমৰ কাৰণে এটা সুখবৰ আহিলে তোমালোকে গম পাইছানে প্ৰথম অসমীয়া এগৰাকী যুৱতী তেওঁ অলিম্পিকত ভাগ ল'বলৈ কি পাইছে সক্ষম হৈছে অলিম্পিকলৈ তেওঁ টকিঅ' অলিম্পিকলৈ তেওঁ সিলেক্ট হৈছে নামটো কি তোমালোকে মোক কবাচোন দেই মই নকওঁ আজি নোৱাৰিলে মানে মই কৈ দিম বাৰু তোমালোকক তো তাৰ পিছত তোমালোকে আৰু তেনেকুৱা কাৰ ভোগেশ্বৰ বৰুৱাৰ ফটোখন তোমালোকে লগাব পাৰা তেনেকৈ তোমালোকে এটা কলাজ বনাবা এটলিষ্ট 10 personalities okay you find out at least 10 personalities from Assam who are associated with different sports okay বিভিন্ন ধৰণৰ খেলাৰ লগত জড়িত যিকোনো 10 জন ব্যক্তিৰ এটা কলাজ বনাবা তোমালোকে এটো তোমালোকক প্ৰজেক্ট ৱৰ্ক দিয়া হ'ল দেই আৰু এই লেসনটোত যে মই গোটেইখিনি তোমালোকক ষ্টাৰ্ট কৰিলো খেলৰ লগত বিভিন্ন খেলৰ লগত জড়িত ব্যক্তিৰ সৈতে তাৰ কাৰণ এটা আছে তাৰ কাৰণটো হৈছে কি লেসনটোৰ যিটো নাম হয় সেই লেসনটোৰ নামটো হৈছে তোমালোকে চোৱা লেসনটোৰ নামটো কি ধ্যান চন্দ ওকে ধ্যান চন্দৰ ওপৰত হয় লেসনটো আৰু এই ধ্যান চন্দ কোন আছিল ভাৰতৰ এজন হকি খেলুৱৈ আছিল বুজি পাইছা হকি চিনি পোৱা তোমালোকক মই হকিৰ পিকচাৰ এটা আঁকি দেখাই দিছোঁ বাৰু
যে বল থাকে আৰু কি থাকে এটা অকণমান বেটখনতকৈ অকণমান কাৰ্ভিং এটা এইটো হৈছে হকি খেল তোমালোকে ক'ৰবাত দেখিছা নে নাই দেখা মোক ক'বা দেই তো ধ্যান চন্দৰ ওপৰত আমি পাঠটো পঢ়িম তাৰ আগতে তোমালোকে সেই প্ৰজেক্টটো কৰিবা যোনটো প্ৰজেক্ট মই দিছোঁ তোমালোকক আৰু মোক সেই জিকেটোৰ উত্তৰটো দিবা দেই যোনটো জিকে মই তোমালোকক অলৰেডি দিছোঁ সেই জিকেটো তোমালোকে মোক দিবা উত্তৰটো আৰু কাইলৈ তেতিয়া তোমালোকে যদি কমেণ্ট কৰা যদি মানে নাই জনা তোমালোকে বা ঘৰৰ ওচৰৰ ডাঙৰ মানুহবিলাকক সুধিবাচোন যোনবিলাক পঢ়া শুনাৰ লগত জড়িত আৰু যদি নোৱাৰা মই তোমালোকক কৈ দিম প্ৰশ্নটো এতিয়া আমি ষ্টৰিটো পঢ়িম চোৱা Dhyan Chand was one of the eminent Indian sports personalities who achieved world fame. Okay? এজন প্ৰখ্যাত ভাৰতীয় খেলুৱৈ ভাৰতীয় মানে খেলুৱৈ স্পৰ্টছ পাৰ্চনেলিটিজ বুলি কৈছে এইটো অকণ বহল অৰ্থত গুচি যায় বস্তুটো যে যিমানবিলাক ব্যক্তিত্বই মানে খেলা ধূলা কৰিছে তাৰ ভিতৰত এজন প্ৰখ্যাত এমিনেণ্টিছ জিলিকি থকা প্ৰখ্যাত ব্যক্তি যিয়ে কি কৰিছিল বিশ্ব বিস্তৃত বা বিশ্বজোৰা খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল Dhyan Chand attained international stature in the field of hockey. তেওঁ কি কৰিছিলে ধ্যান চন্দে ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল হকীত এণ্ড ইজ কাউণ্টেড এমাং দ্য গ্ৰেটেষ্ট স্পৰ্টছ লেজেণ্ডছ আৰু তেওঁলোকে কি হৈছিলে যিমানবিলাক মহান মহান ব্যক্তি লেজেণ্ড মানে হৈছে বহুতৰ মুখত মানে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন যিবিলাক মানুহৰ কথা শুনি অহা হয় তেনেকুৱা এজন মহান ব্যক্তি হৈছিলে কোন ধ্যান চন্দ ইট ইজ ছেইড ডেট কোৱা হয় যে হোৱাট পেলে ইজ টু ফুটবল মুহাম্মদ আলী ইজ টু বক্সিং ধ্যান চন্দ ইজ টু হকী কিছুমান মানুহৰ কিছুমান খেলৰ নাম শুনিলেই আমাৰ কিছুমান ব্যক্তিলে মনত পৰে যেনেকৈ ফুটবল বুলি ক'লে পেলে নামৰ এজন প্লেয়াৰ আছিল ফুটবল প্লেয়াৰ তো সেই ফুটবল প্লেয়াৰজনলৈ মনত পৰে বক্সিং বুলি ক'লে মুহাম্মদ আলীলৈ মনত পৰে ঠিক তেনেকৈ হকী বুলি ক'লে কালৈ মনত পৰে ধ্যান চন্দলৈ মনত পৰে তো সেই কথাটো ইয়াত কোৱা হৈছে He remains the greatest hockey player of all time. আৰু তেওঁ সকলো সময়তে এজন মহান হকী প্লেয়াৰ আছিলে মহান হকীৰ খেলুৱৈ আছিলে Till the arrival of Dhyan Chand, the Europeans and the Americans were the leading masters of the game. Okay, যেতিয়ালৈকে এই হকীৰ যিখন মানে প্লেটফৰ্ম বা যেতিয়ালৈকে এই হকী খেলটোলৈ ধ্যান চন্দ অহা নাছিলে তেতিয়ালৈকে ইয়াত কোনে মাষ্টাৰী প্ৰদৰ্শন কৰি আছিল কোনে মানে গোটেই বস্তুটো হাতৰ মুঠিত ৰাখিছিল দ্য ইউৰোপিয়ানছ এণ্ড দ্য আমেৰিকানছ তেওঁলোকে যথেষ্ট মানে ভালদৰে হকী খেলিছিলে কিন্তু যেতিয়াৰ পৰা কি হ'ল ধ্যান চন্দ আহিল তেতিয়াৰ পৰা ধ্যান চন্দেও তেওঁলোকৰ সমকক্ষভাৱে বা তেওঁলোকতকৈ কেতিয়াবা ভালকৈ খেলিবলৈ সক্ষম হ'ল এইটো চোৱা ধ্যান চন্দ shocked the Europeans and the Americans with his splendid performance in 3 Olympics একেৰাহে 3খন অলিম্পিকত ধ্যান চন্দে সাংঘাতিক ধৰণৰ প্ৰদৰ্শন কৰি তেওঁ কি কৰিলে ইউৰোপিয়ানছ আৰু আমেৰিকানসকলক কি কৰিলে চমক খুৱাই দিলে চ' এই পেৰাগ্ৰাফটো তোমালোকে আজি মই যিটো পেৰাগ্ৰাফ তোমালোকক বুজাই দিছোঁ সেই পেৰাগ্ৰাফটো তোমালোকে ভালদৰে পঢ়িবা আৰু মই যোনটো প্ৰজেক্ট দিছোঁ তোমালোকক
সেই প্ৰজেক্টটো তোমালোকে ল'বা বেছি দীঘলীয়া মানে ভিডিঅ' কৰিব নোৱাৰো কাৰণ বেছি দীঘলীয়া ভিডিঅ' কৰিলে ভালদৰে বহুত টাইম লাগি যায় মোৰ আপলোড কৰোতে সেইকাৰণে তোমালোকে এই বস্তুটো প্ৰজেক্টটো তোমালোকে ধুনীয়াকৈ কৰিবা আৰু কৰি মোক সাবমিট কৰিবলৈ চেষ্টা কৰিবা Okay, that's all for today. Thank you very much.